নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক NRC ক্লেইম অৰ্থাৎ দাবী জনোৱাৰ ফৰ্মখন কেনেকৈ সাবমিট কৰিব লাগে ফিল আপ কৰিব লাগে এইটো বিষয়ে আপোনালোকক দেখুৱাম আজি ঠিক আছে আপোনালোকে মোৰ ভিডিওটো খুবেই মনোযোগ সহকাৰে চাব কাৰণ এই ফৰ্মখন অলপ টান লগা হয় আৰু আপোনালোকে যদি মোৰ ভিডিওটো চাই নিশ্চয় আপোনালোকে বুজি পাব কেনেকৈ এই ফৰ্মখন ফিল আপ কৰিব লাগে তো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ চাওক আপোনালোকে ইয়াত প্ৰথমে লিখিব লাগিব আপোনাৰ NRCৰ ওচৰে পাজৰ যিখন NRCৰ সেৱা কেন্দ্ৰ আছে এই সেৱা কেন্দ্ৰখনৰ নাম লিখিব লাগিব তাৰ পিছত 2015 অৰ্থাৎ 2015 চনৰ যিখন এপ্লিকেশন জমা দিছিলে NRCৰ কাৰণে তাৰ পিছত এখন ৰিসিপ্ট পাইছিলে আপুনি ৰিসিপ্টখনত আপোনাৰ 21টা অংকৰ ARN নম্বৰ আছে এই ARN নম্বৰ অৰ্থাৎ এপ্লিকেশন ৰেফাৰেন্স নম্বৰ এইটো ইয়াত আপোনালোকে লিখিব লাগিব ঠিক আছে চাওক ইয়াত 21টা নম্বৰ আছে এই 21টা নম্বৰ লিখিব লাগিব লিখাৰ পিছত আপোনালোকে উদাহৰণ স্বৰূপে ধৰি লওক এখন ফ্যামিলিৰ 10 জন ফ্যামিলি মেম্বাৰ আছিল তাৰ পৰা 4 জনৰ নাম NRCত অন্তৰ্ভুক্ত হোৱা নাই NRCৰ ড্ৰাফট NRC খনত অন্তৰ্ভুক্ত হোৱা নাই কিন্তু 6 জনৰ নাম হৈ গৈছে তেনেক্ষেত্ৰত কি কৰিব এই 4 জনেটো দাবী জনাব লাগিব ক্লেম কৰিব লাগিব ঠিক আছে ক্লেম কৰিবলৈ হলে ইয়াত নেম অফ দা ক্লেমেন্ট ফাৰ্ষ্টত ধৰি লওক ফ্যামিলি মেম্বাৰ আইডি নম্বৰ 1 এই জনৰ নাম আহা নাই পাপু বৰুৱাৰ নাম আহা নাই তেও পাপু বৰুৱা বুলি ইয়াত লিখিব ওপৰত 1A পাপু তলত ফাৰ্ষ্ট নেম আৰু সেকেন্ড নেম পাপু বৰুৱা তাৰ পিছত মোবাইল নম্বৰ লিখিব আৰু এই মেম্বাৰ আইডিটো আপোনালোকে কত পাব মেম্বাৰ আইডিটো আছে আপোনাৰ এই যে এপ্লিকেশন ফৰ্ম জমা দিছিলে তাত সিরিয়াল হিসাবত লিখা আছে 1 2 3 4 5 6 7 8 9 10 বুলি যাৰ জিমান নম্বৰ সিরিয়ালত জন পৰিছে তাৰ মেম্বাৰ আইডি ধৰক এই ফাৰ্ষ্টত পৰিছে যাৰ কাৰণে 1 নম্বৰ বুলি লিখা আছে তাত মই লিখিছো তাৰ পিছত আপোনালোকে এইখন ভৰাব লাগিব 3A 3A ত আপোনালোকে চাওক কি লিখা আছে নেম অফ দা লেগেসি পারসন উইথ হোম লিংকেজ ক্লেম ঠিক আছে কাৰ লগত তেও এতিয়া কাৰ লেগেসি ব্যৱহাৰ কৰিব তাৰ নাম লিখিব লাগিব ইয়াত অংকুৰ বৰুৱা বুলি লিখিছে তাৰ পিছত ইয়াত লিখিছে 3B বৰাবলৈ হলে আপোনালোকে ইয়াত পঢ়ি চাব 3B ত লিখা আছে NRC 1951 লেগেসি ডাটা কোড ঠিক আছে মানে 1951 চনৰ লেগেসি ডাটাৰ এই কোডটো আপোনালোকে ইয়াত লিখিব লাগিব লিখাৰ পিছত আহিব আপোনালোকে 3C লিখিলে ৰিলেশন উইথ দা লেগেসি পারসন এই লেগেসি পারসনৰ লগত পাপু বৰুৱাৰ কি ৰিলেশন আছে পাপু বৰুৱাৰ দেউতা হয় অংকুৰ বৰুৱা গতিকে ইয়াত লিখিছে ফাদাৰ বুলি আৰু ইয়াত লিখা আছে 2 আপোনালোকে চাব যদি ফাদাৰ হয় তেনে আপোনালোকে ইয়াত চাব 1 2 3 4 5 যদি ফাদাৰ সেলফ নিজৰ NRC হয় লেগেসি ডাটা কোড হয় তেনে ক্ষেত্ৰত সেলফ বুলি লিখিব যদি ফাদাৰৰ হয় তেনেহলে 2 বুলি লিখিব গ্ৰ্যান্ডফাদাৰৰ হলে 3 বুলি লিখিব ঠিক আছে ইয়াত তেওঁৰ ফাদাৰৰ হয় গতিকে ফাদাৰ বা মাদাৰ তাত 2 বুলি লিখিছে তাৰ পিছত ইয়াত মেনশন কৰি দিছে যে ফাদাৰ তাৰ পিছত আপোনালোকে ইয়াত পঢ়িব 3D সিরিয়াল নম্বৰ অফ সেলফ অ্যাটেস্টেড ডকুমেন্টারি প্রুফ অফ রিলেশনশিপ ফ্রম লিস্ট B মানে তেনে ক্ষেত্ৰত কি কৰিব সেলফ অ্যাটেস্টেড এতিয়া অংকুৰ বৰুৱাৰ লগত পাপু বৰুৱাৰ কি সম্পৰ্ক আছে এই সম্পৰ্কৰ ক্ষেত্ৰতো এখন ডকুমেন্টস লাগিব যেহেতু গতিকে ইয়াত কৈছে লিষ্ট B চাবলৈ লিষ্ট B ৰ পৰা যিকোনো এখন ডকুমেন্ট যিখন আছে ধৰি লওক এই পাপু বৰুৱাৰ তেওঁৰ সম্পৰ্কটো দেখুৱাবলৈ অংকুৰ বৰুৱাৰ লগত তেওঁ এই 6 নম্বৰ ইলেক্টৰ ৰুল অৰ্থাৎ ভোটাৰ তালিকা ব্যৱহাৰ কৰিছে গতিকে ইয়াত 6 নম্বৰ বুলি লিখি থৈছে ঠিক আছে তাৰ পিছত আহিব সিরিয়াল নম্বৰ 2 বৰখা কলিতা কি হয় পাপু বৰুৱাৰ পত্নী হয় ঠিক আছে এতিয়া বৰখা কলিতাটো তেওঁৰ ফাদাৰৰ হোক বা তেওঁৰ গ্ৰ্যান্ডফাদাৰৰ হোক বা তেওঁৰ গ্ৰেট গ্ৰ্যান্ডফাদাৰৰ হোক তেওঁ লেগেসি ব্যৱহাৰ কৰিব লাগিব গতিকে তেও কি কৰিব ইয়াত আহি চাব 3A চালে কি গম পাব নেম অফ দা লেগেসি পারসন উইথ হোম লিংকেজ ক্লেম আৰু 3B চালে পাব NRC 1951 লেগেসি ডাটা কোড এতিয়া ধৰক বৰখা কলিতাৰ 1951 চনৰ লেগেসি ডাটা কোড নাই
তেনে ক্ষেত্ৰত বৰষা কলিতাই কি কৰিব বৰষা কলিতাই এই যিটো লাইন আছে বক্স আছে এই বক্সটো ভৰাব নোৱাৰিব তেওঁ তলৰ এইখন আছে সাইড এ সাইড বি বুলি ফৰ্ম আছে আৰু সেইখন ভৰাব লাগিব মই পিছত দেখুৱাই আছোঁ আপোনালোকক ঠিক আছে এতিয়া আহোঁ 3 নম্বৰ সিৰিয়েললৈ 3 নম্বৰ সিৰিয়েলত আছে বলিন বৰুৱা পাপু বৰুৱাৰ ল'ৰা হয় গতিকে ইয়াত বলিন বৰুৱাই তেওঁৰ নাম লিখিছে তাৰপিছত অংকুৰ বৰুৱাৰ তেওঁৰ গ্ৰেণ্ডফাদাৰ হয় অংকুৰ বৰুৱা ইয়াত লিখিছে আৰু এই গ্ৰেণ্ডফাদাৰৰ লেগেসি ডাটা কোড ইয়াত ব্যৱহাৰ কৰিছে আৰু ইয়াত গ্ৰেণ্ডফাদাৰ বুলি মেনশ্যন কৰি দিছে আৰু ইয়াত 3টো লিখিছে যেহেতু গ্ৰেণ্ডফাদাৰ গতিকে 3 নম্বৰ সিৰিয়েলত গ্ৰেণ্ডফাদাৰ পৰিছে ইয়াত 3 লিখিছে আৰু 3D আছে সিৰিয়েল নম্বৰ অফ সেলফ এটেস্টেড ডকুমেণ্টাৰী প্ৰুফ অফ ৰিলেশ্যনশ্বিপ ফ্ৰম লিষ্ট বি ঠিক আছে এতিয়া বলিন বৰুৱাই অংকুৰ বৰুৱাৰ লগত কি সম্পৰ্ক আছে কেনেকুৱা সম্পৰ্কটো মিলাবলৈ হলেতো এখন ডকুমেন্টছ লাগিব গতিকে তেওঁ লিষ্ট বি যাব বিত গলে ইয়াত চাওক আপোনালোকে 1 2 3 4 5 6 7 8টা অপচন আছে তাৰ পৰা তেওঁ এটা বাছনি কৰিব যে তাৰ ৰেশন কাৰ্ডত নাম আছে গতিকে তেওঁ 7 নম্বৰ অপচনটো নি ইয়াত বহাই দিব ঠিক আছে এতিয়া বলিন বৰুৱাৰ সম্পৰ্কটো মিলি গল অংকুৰ বৰুৱাৰ লগত কাৰণ বলিন বৰুৱাৰ দেউতা হয় পাপু বৰুৱা আৰু পাপু বৰুৱাৰ দেউতা হয় অংকুৰ বৰুৱা গতিকে ইয়াত ৰিলেশ্যন মিলি গল তাৰ পিছত আহিব 4 নম্বৰ অপচনলৈ 4 নম্বৰ অপচনত কি আছে মানসী শইকীয়া এতিয়া চাওক মানসী শইকীয়াও কি কৰিব মানসী শইকীয়া আকৌ হল বলিন বৰুৱাৰ পত্নী এতিয়া মানসী শইকীয়া ইয়াত যদি পুৰাবলৈ যায় তেনেহলে ইয়াত 3 বিট আছে 1951 চনৰ লেগেসি ডাটা কোড মানসী শইকীয়াৰ যেহেতু নাই লেগেসি ডাটা কোড 1951 চনৰ তেনে ক্ষেত্ৰত কি কৰিব আকৌ আমি আহক আমি তলত যাও তলত কি লিখা আছে চাওক তলত আহিলে আপোনালোকে দেখা পাব এনেকুৱা এখন ফৰ্ম যিখনত লিখা আছে 4A 4B 4C 4D এতিয়া 1 নম্বৰ সিৰিয়েল মই ইয়াত ব্ল্যাঙ্ক ৰাখি দিছো তাৰ মানে 1 নম্বৰ সিৰিয়েলৰ যিজন সদস্য হয় পাপু বৰুৱা তেওঁ অলৰেডি ওপৰত 1951 চনৰ আছে বুলি ফৰ্ম ফিল আপ কৰি ললে গতিকে ইয়াত আৰু তেওঁ লিখাৰ দৰকাৰ নাই ইয়াত 1 বুলি লিখি ইয়াত ব্ল্যাঙ্ক ৰাখি দিলে অৰ্থাৎ খালি ৰাখি দিলে হৈ গল আহো 2 নম্বৰ সিৰিয়েল 2 নম্বৰ সদস্যজনৰ নাম কি আছিল বৰষা কলিতা বৰষা শইকীয়া তেওঁৰ দেউতাৰ এতিয়া যদি লেগেসি ব্যৱহাৰ কৰিবলৈ যায় ইয়াত লিখা আছে 4B চাওক 4B ত লিখা আছে ইলেক্ট্ৰল ৰুল আপ টু 24 মাৰ্চ 1971 লেগেসি ডাটা কোড এতিয়া তো 1951 চনৰ লেগেসি ডাটা কোড ব্যৱহাৰ কৰিব লাগিব দেউতাকৰ হওক বা গ্ৰেণ্ডফাদাৰৰ হওক বা গ্ৰেট গ্ৰেণ্ডফাদাৰৰ হওক যাৰ নকিয় এটা তোৰ 1951 চনৰ লেগেসি ডাটা কোড নাই 1971 চনৰ লেগেসি ডাটা কোড নাই 1966 চনৰ লেগেসি ডাটা কোড নাই তেনে ক্ষেত্ৰত ৰূপম এই কি কৰিব বৰষা শইকীয়াই তেওঁৰ দেউতাকৰ নাম ইয়াত লিখিব আৰু তাৰ পিছত পৰিব 5B ত পঢ়িলে দেখা পাব সিৰিয়েল নম্বৰ অফ এলিজিবল ডকুমেন্ট ফ্ৰম লিষ্ট এ তেওঁ লিষ্ট এত ওপৰত যাব লাগিব আৰু তাৰ পৰা চাওক মই দেখুৱাই আছো আপোনালোকক ইয়াত লিখা আছে ইয়াত 3 ৰ পৰা 14 লৈকে যিকোনো এটা ডকুমেন্টস তেও ব্যৱহাৰ কৰিব পাৰিব এতিয়া তেও কি কৰিলে ইয়াত 13 নম্বৰ ধৰক বোৰ্ড ইউনিভাৰ্চিটিৰ এডুকেশনাল সাৰ্টিফিকেট আছে তেওঁৰ ফাদাৰৰ এটা তেওঁটো আৰু বেলেগ 1951 চনৰ নাই 1971 চনৰ নাই তেওঁৰ অনলি কি আছে বোৰ্ড সাৰ্টিফিকেট এখন আছে এডুকেশনাল সাৰ্টিফিকেট তেওঁৰ দেউতাকৰ তো তেও ইয়াত 13 নম্বৰ সিৰিয়েল পৰিছে গতিকে ইয়াত 13 লিখি থব আৰু ইয়াত ফাদাৰ ৰিলেশনশিপ ইন ওয়ার্ল্ড ফাদাৰ বুলি লিখিছে মানে তেওঁৰ ফাদাৰ ৰূপম সৰকাৰ হয় গতিকে ফাদাৰ বুলি লিখি থৈছে তাৰ পিছতে মই 2 লিখিছো মানে ফাদাৰ তো 2 নম্বৰ সিৰিয়েলত আছে চাওক নাম্বাৰ 2 তাৰ পিছত আহো 3 নম্বৰলৈ 3 নম্বৰটো বলিন বৰুৱাৰ এই যে পুত্ৰ আছে বলিন বৰুৱা আছে মানে পাপু বৰুৱাৰ পুত্ৰ বলিন বৰুৱা এই বলিন বৰুৱাৰ ইয়াত 1951 চনৰ লেগেসি ওপৰত ব্যৱহাৰ কৰি আহিছে গতিকে ইয়াত আৰু লিখিব নালাগে ইয়াত 3 বুলি লিখি ব্ল্যাঙ্ক ৰাখি দিলে হৈ গল তাৰ পিছত আহো 4 নম্বৰ অপচনলৈ 4 নম্বৰত কি আছে 4 নম্বৰত আছে মানসী শইকীয়া
মানসী শইকীয়া বলিন বৰুৱাৰ পত্নী হয় এতিয়া মানসী শইকীয়াই কি কৰিছে চাওক মানসী শইকীয়াই তেওঁৰ গ্ৰেট গ্ৰেণ্ডফাদাৰৰ 1951 চনৰ লেগেসি ডাটা কোড ব্যৱহাৰ কৰিছে ইয়াত আৰু ইয়াত লিখি থৈ দিছে গ্ৰেট গ্ৰেণ্ডফাদাৰ ঠিক আছে মানে তেওঁৰ গ্ৰেট গ্ৰেণ্ডফাদাৰৰ নাম হয় জিতু কলিতা আৰু ইয়াত 1971 চনৰ লেগেসি ডাটা কোড লিখি থৈ দিছে আৰু ইয়াত লিখিছে চাৰি তো ইয়াত চাৰি কিয় লিখিছে মানে গ্ৰেট গ্ৰেণ্ডফাদাৰৰ সিৰিয়েল নম্বৰত চাৰি পৰিছে চাওক ইয়াত আছে চাৰি আছে নে নাই চাওক আপোনালোকে চাৰি আৰু লিখিছে কি 8 মানে 4D মানে 4D পুৰাবলৈ হ'লে কি লিখিব লাগিব কি চাব লাগিব আমি ইয়াত পঢ়িব লাগিব সিৰিয়েল নম্বৰ অফ সেলফ এটেস্টেড ডকুমেন্টাৰী প্ৰুফ অফ ৰিলেশনশিপ ফ্ৰম লিষ্ট বি লিষ্ট বিত গৈ যিকোনো এটা ডকুমেন্ট মানে নিজৰ ডকুমেন্ট এতিয়াতো লেগেসিৰ কাৰণে এই দেউতাকৰ বা গ্ৰেট গ্ৰেণ্ডফাদাৰ ব্যৱহাৰ কৰিলে এতিয়া নিজৰ ডকুমেন্ট লিংকেজ হিচাপে কি ব্যৱহাৰ কৰিব তেও ধৰক ইয়াৰ পৰা যিকোনো এখন ডকুমেন্ট চাওক ইয়াত 1 ৰ পৰা 7 লৈকে ধৰক নাই ডকুমেন্টছ এতিয়া কি কৰিব মানে 8 নম্বৰত আদাৰ্স বুলি এটা অপচন লিখা আছে তেও ইয়াত 8 বুলি লিখি থৈ দিব ঠিক আছে মানে আদাৰ্স ডকুমেন্টছ আছে দেখোন এনি ওয়ান ডকুমেন্ট দি দিলে হৈ গল তাৰ পিছত কি কৰিব সিগনেচাৰ অফ পাপু বৰুৱা মানে এপ্লিকেন্ট যিজনে এপ্লিকেন্ট এপ্লাই কৰিব যে ক্লেম কৰিব তেও ইয়াত সিগনেচাৰ এটা কৰিব লাগিব মানে পৰিলৰ হেড যিজন আছে মুৰব্বীয়ে সিগনেচাৰ কৰিব লাগিব ঠিক আছে মই ইয়াত পাপু বৰুৱা বুলি লিখি থৈছো মানে যাৰ যি হয় আৰু সিগনেচাৰ এটা কৰি দিব তাৰ পিছত ইয়াত লিখা আছে সিৰিয়েল নম্বৰ অফ ক্লেমেন্ট ইন দা ক্লেম ফৰ্ম মানে কেইজন এই ফৰ্মখনত কেইজন সদস্যই ক্লেম কৰি আছে চাৰিজনে কৰি আছে গতিকে মই ইয়াত চাৰি লিখি থৈ দিলো তাৰ পিছত আছে ইফ কন্টিনিউ দা এডিশনাল ফৰ্ম ৰাইট সি যদি ফৰ্ম এখনতকৈ বেছি ব্যৱহাৰ কৰে তেনেহলে ইয়াত সি বুলি লিখিব লাগিব আৰু টোটাল নম্বৰ অফ ফৰ্ম কেইখন ব্যৱহাৰ কৰিছে ইয়াত লিখিব লাগিব মই যেহেতু এখন ফৰ্ম ব্যৱহাৰ কৰিছো চাৰিজনৰ কাৰণেতো আৰু বেছি ফৰ্ম নালাগে গতিকে ইয়াত মই একো লিখা নাই এনেকৈ ৰাখি থৈ দিছো আৰু টোটাল নম্বৰ অফ ফৰ্ম 1 মানে মই এখনেই ব্যৱহাৰ কৰিছো এইখিনি আপোনালোকে মোৰ ভিডিওটো ভালদৰে 2-3 বাৰ চাইলে আপোনালোকে বুজিবলৈ সুবিধা হ'ব আৰু যদি মোৰ ভিডিওটো ভাল লাগিছে ভিডিওটো সকলোলৈ শেয়াৰ কৰি দিয়ক আৰু শেষত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব কাৰণ মই আপোনালোকৰ কাৰণে সদায় এনেকুৱা ধৰণৰ ভিডিও লৈ আহি থাকো আপোনালোকৰ সুবিধাৰ বাবে ধন্যবাদ বাই